यार हम पूरे दिल्ली में शान मारे आप यहाँ बेच रहे हो হাই এভৰিৱান কেনে খবৰ মই স্বপ্নে দিল্লীৰ পৰা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া দুপৰীয়া হৈছে দেই দেওবাৰ বুলি কওঁতে বহুত কিবা কাম থাকে আৰু বতৰ চাওকচোন একেবাৰে ৰ'দ চ'দ নাই কাপোৰ ধুইছোঁ আধাবোৰ ওপৰতে দিছিলোঁ আধাবোৰ তলত দিছোঁ আৰু এতিয়া ধুনীয়াকৈ গা মূৰ ধুই আহোঁতে 1 মান বাজি গৈছে আৰু ৰাতিপুৱাই আলু পৰঠাৰে চাহ খাই লৈছোঁ এতিয়া ইমান ভোক লগা নাই মানুহজনে কৈছে 2টা বজাত বোলে মাছ ওলায় মানে ডাঙৰ মাছ সৰু মাছটো ৰাতিপুৱা পায় লৈ আনিবগে সেইকাৰণে ৰখি আছোঁ একদম শাক মাছ ভাত চাত বনাম আৰু পিয়ৰ একদম ভেজ এছামিজ থালি বনাম তাকেই বোলো এইবিলাক কি কৰিছা বাবুৰ একদম আমাৰ হেৰিৰ পৰা আনা ভোট জলকীয়াৰ পোখাবিলাক দিছে নেমুৰো বোলে পোখা মেলিছে বাবুৱে একদম চাই ইয়াৰে দেখা নাপায় আৰু সৰু সৰু একদম মনটো কেনেকৈ ভাল লাগিছে নি আৰু আকাশখন আজি ধুনীয়া কিন্তু ৰ'দ একেবাৰেই নাই কৈছোঁ নহয় ৰ'দৰ নাম মাত্ৰই নাই মানে এইফালে আমাৰ এইটো খটা কৰি কি লৈ ফুৰিছা তুমি এইবিলাক চল মই নাই যাম দেখো এই দুটা কাজিয়া লাগিছে বাপেকে তাক মাৰিবলৈ এডাল চেকনি লৈছিল সেইডালেৰে এতিয়া সি কৰি আছে আৰু দেখিছেনে এয়া কি কৰিম আৰু এতিয়া ধুনীয়াকৈ বোলো কিবা কিবি পাব যোৱা না মাছ আনিবলৈ নোযোৱা ভাত চাত খাওঁ আৰু একদম এনেকুৱা সময় আজি পালিকনিহঁতো নাই মানে আমি অকলশৰীয়া নিচিনাই হৈছে বিয়া খাবলৈ গৈছে ৰাতিও নাহে আৰু নহ'লে এইখিনি সময় একদম ভৰ্তি হৈ থাকিলে ল'ৰা ছোৱালী দি সিহঁতে আহিল হয় ন খেলিলে হয় গা ধুই আহা যোৱা কি বেখলা বজাৰৰ ভিতৰত হেৰি বস্তু পাইছিলে এক পিস कितने का 1 पीस यार हम पूरे दिल्ली में शान मारे आप यहाँ बेच रहे हो कितना इधर मिल जाएगा सब कुछ मिलता है इधर ये आलू मिलता है इधर ये सब कसूलती হৈছে কसूलती এই বস্তু কেনেকৈ খাই নাজানো নহয় ये आलू में मिलता है देखो काठलो नहीं ये खाली हां हम बोलते हैं काठलो यार तो सब बेच रहा है मसाला वजन तो बेसी से अरे हम आया करेंगे अभी ये हमें खाना वो फेमस कर देना आंटी तो फेमस है কি ললা প্ৰিয়ৰ কাৰণে লৈছো নিছিলা মাছ আমি নিছিলা মাছ বুলি কওঁ নিছা মাছ এটা মাছ আহাই নাই বৰালি মাছ লৈছো আজি বৰালি আমি একদম মাছ চাছ লৈ আহিলোঁ দেই গ্লাছৰ দোকানত সোমাইছিলোঁ দোকানী নাহিলেই ক'ৰবাত গৈছে তো আমি আৰু ৰখি থকাৰ ধৈৰ্য নাই সেইকাৰণে একদম মাছৰ বজাৰ সোমালোঁ মাছৰ বজাৰৰ পৰা এয়া মাছ লৈ আহিলোঁ চাওক বাবু এইফালে বৰালি মাছ আনিছোঁ 800 গ্ৰামৰ এটা ন কাটি পেলাই আনিছোঁ আৰু বৰালি মাছৰ ভেজালেই নাই এইফালে আজি বৰালি মাছ খাম বাবু এইফালে ধুই আছে এইফালে আহিয়ে ধুইছে আৰু প্ৰিয়ৰ কাৰণে আনিছোঁ ঝিংগা মানে মিছা মাছ আনিছোঁ আৰু মিছা মাছ একদম বচাই লৈ আহিছোঁ এয়া তো আজি আৰু বস্তু আনিছোঁ দেই কি একদম কিমান ভাল লাগিছে মনত কি ক'ম আৰু এয়া ডাবল কুহুম থকা মানে 2টা কুহুম থকা অণ্ডা আৰু সেই বুলি কৈছে মই বোলো 2টা নি পেলাই টেষ্ট কৰি চাম ভাই সেইকাৰণে ধুনীয়াকৈ লৈ আহিছোঁ ঘৰলৈ আৰু ঘৰত আনি চাইছোঁ দেই প্ৰিউ যে উফৰি চাই এয়া একদম ঔটেঙা আজি যে মনটো কিমান বেছি ভাল লাগিছে মানে বুজাব নোৱাৰো আৰু এইকাৰণে মানে কিমান দিনৰ মূৰত এনেকুৱাকৈ এখন দোকান পাইছোঁ বাবু সদায় যায় তাতে মাছ আনিবলৈ কৃষ্ণ সি কিন্তু দেখাই নাই সেইখন দোকান একদম মাছৰ বজাৰৰ সন্মুখে আছে মই একদম কল পচলা দেখি আচৰিত তাৰপিছতে দোকানৰ ওচৰলৈ একদম কচুলতি কিবা কিবি চব আছে হে বাবু আজি ঔটেঙা মাছে খাবা নেকি वाह 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 हमारे लड़ाई को ऐसे फिशी को क्या हुआ हाँ क्या हुआ फिशी को हाँ मार दिया प्रियर बेया লাগিছে কৈছে ফিছি কিয় মাৰিছে মানে মাছটো কিয় মাৰিছে তেজ ওলাইছে সি তাতেই কান্দিছে
হা কিয় হা আজি গোটেই বাবুৰ একদম তামাম ভাল লাগি আছে তো এতিয়া ধুনীয়াকে ভাল চাল কৰি লওঁ তাৰপিছত একদম মজাকে বনাম আৰু মজাকে খাওঁ ইস এংকে ঔটেঙা কাটে নে কি করলি ঔটেঙাটো হে সেইকাৰণে এইগিলা কাম ঘৰত শিকবা লাগে গম পালি না হে ইমান টান পিছলি পিছলি যায় ভাই মই কিবাকে কৈছো তুমি আৰু ইয়ে চাও কি কৈছি এই ঔটেঙাটোৰ অৱস্থাটো হে একদম রাইস আজি একদম ইয়া চাও নিচিলা মাছ ইফালে মাছ একদম মজা খাই থাকবা কোনো একদম খোৱাহে কথা আৰু যোৱা যোৱা তাড়াতাড়ি একদম ৰান্ধা সব আজৰি কৰি ইয়াৰ পাকঘৰত সোমাম আৰু লাহেকে মই এতিয়া এটা মজাকে চাহ খাই লওঁ চাহ কাবানা একদম ৰাইচ চব কৰি আজৰি দেই মই ঔটেঙাৰে মাছ বনাম এতিয়া এয়া দেখিছেনে এয়া ভাজিলো মাছ এয়া প্ৰিয়ৰ কাৰণে বনালো সেই মাছ মানে মিছা মাছ এইফালে কেইটামান ভাজি থৈছো অকণমান বনাইছো জোল এয়া ঔটেঙাৰ একদম জোল উলিয়াই থৈছো কেইপিছমান এনেকেও বাতিটোত দিবলৈ থৈছো কেৰাহী বহাইছো এতিয়া মই একদম ধুনীয়াকে বনাম আজি একদম তামাম বেছি ভাল লাগিছে মানে ইমান বেছি ভাল লাগিছে কিমান দিনৰ মূৰত যে ঔটেঙা খাবলৈ পাইছো এইফালে আমাৰ প্ৰিয় কলিজা হাতত কি লগাইছে তুমি हाथ में क्या है हे भगवान आलता लगाइছে হাতত শুকান শুকান আলতাৰ টেমাটো হেই কৰি পেলা কৰিছে সেইকাৰণে এতিয়া ধুই দিছে কালাৰটো লাগিছে তো এতিয়া মই সেইটো ধুনীয়াকৈ বনাই লওঁ দেই গধূলি হ'বলৈ হৈছে মানে গধূলি হোৱাৰ আগতে আমি ভাতকেইটা খাই আজৰি হম আৰু এয়া ৰাইজ আমি এক মিনিট ৰাইজ আমি একদম দিল্লীত বিচাৰি অনা ঔটেঙা আৰু বৰালি মাছৰ জোল মাছ ভাজি এইফালে প্ৰিয়লে হৈছে একদম কি মাছ মিছা মাছৰ তৰকাৰী আৰু আমি তিনিটা ভাত খাবলৈ বহিছো বাবু কেনেকুৱা অনুভৱ একদম খাও খাও লাগিছে আৰু সোনকালে ভিডিঅ'টো বন্ধ কৰি আৰু খাও খাই পেলাই দে রে मैं दे रे अब खाई पहले दाल नहीं है बेटा दाल नहीं है ये खट्टा है आप खा के बताओ ज्यादा खट्टा हुआ है बहुत बढ़िया है एकदम फर्स्ट क्लास पापा ये देखो खा के देखो पहले नहीं दिया दिसने जीवনৰ প্ৰথমবাৰ ঔটেঙা নিজে আনি কুটি বাছি এনেকে টেঙাৰে জোল বনাইছো তো আজিলে আমাৰ ভিডিঅটো ইমানে আছে যদি চাই ভাল পালে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব তো দিল্লীৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব মানে একদম কৰি দিব দেই সোনকালে তো আজিলৈ আহিছো বাই বাই